সঁচাকৈ শিল্পীক আদৰ কৰা, সঁচাকৈ শিল্পীক সেৱা কৰা নীলদা আচলতে মহাপুৰুষ তেওঁ কিমান যে কোনোদিন খং উঠা নেদেখিলোঁ নীলদা, কোনোদিন খং ভাৱটো নেদেখিলোঁ, বিৰক্ত ভাৱটো নেদেখিলোঁ। ইমান সুন্দৰকৈ হাঁহি মুখে সকলোকে কয়। খালি এটা কথা মই কৈছিলোঁ যে নীলদা চিগাৰেট ইমান নাখাব, মই বেয়া পাইছোঁ, অভিমান কৰোঁ। নাই নাখাওঁ, এই থলোৱেই যিটো না থলোৱেই এনেকৈ কয়। কিন্তু তাৰপিছতো এনেকুৱা যেন চিগাৰেট দোকানৰ কাষত থাকিলে তেখেত অনুপ্ৰাণিত হয়। আৰু সকলোৱে সকলোকে হেৰুৱাবই লাগিব। সময় যেতিয়া আহে তেতিয়া আমি কোনেও ৰাখিব নোৱাৰোঁ। কিন্তু এনে এজন পুৰুষৰ চানেকি হৈ ৰ'ব আমাৰ কাৰণে এটা দৃষ্টান্ত, আমাৰ কাৰণে চানেকি। কাৰণ সকলোৱে জানে যে শিল্পীক আচলতে টকা পইচাৰে কিনিব নোৱাৰে। এই মৰম চেনেহ এইখিনিয়ে যিটো শ্ৰদ্ধা ভক্তি সেইখিনিৰে মানুহজনক জীয়াই ৰাখিব পাৰিলেহেঁতেন। এইখন ৰাজ্য দেখিলে মোৰ এনেকুৱা লাগে তপোবনখনত দেখিছোঁ আৰু গোটেইবোৰ যেন পাহৰি যাম আমাৰ সংসাৰৰ কথা। নীলদায়ো তেনেকৈ এৰি থৈ গ'লগৈ। য'তেই থাকে তাত শান্তিত থাকক, সুখী হৈ থাকক। অসমবাসীৰ মংগল কামনা কৰিলোঁ। নিপনদা আৰু নীলদাৰ প্ৰতি শ্ৰদ্ধা জনাই আপোনালোককো আন্তৰিকভাৱে যে এনেজন পুৰোধা ব্যক্তিৰ আপোনালোকে স্মৰণ কৰিবলৈ এই ৰাতিপুৱা সময়তে আহিছে, এলাহ নিহালি থৈ আপোনালোককো ধন্যবাদ জনাইছোঁ। Indian Technical Institute ITI. Indian Technical Institute ITI. Indian Technical Institute ITI.